অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অহাকালি 10 নৱেম্বৰ অহাকালি অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে নতুনকৈ সোমাই দিব কেইখনমান আঁচনিৰ ধন। তো অসম চৰকাৰে নতুনকৈ অহাকালি কোনবোৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰী ধন প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টকা প্ৰদানক লৈ অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো অহাকালি হ'ল 10 নৱেম্বৰ। তো অহাকালি কিন্তু অসম চৰকাৰৰ ঘোষণা কৰা অনুযায়ী পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অহাকালি কিন্তু অসম চৰকাৰে এইবোৰ আঁচনিত যিসকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী আঁচনিৰ টকা। তো আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আঁচনিবোৰৰ ভিতৰত প্ৰথমে কোৱা হৈছে যে যিসকল দুখীয়াৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তাৰপিছত কোৱা হৈছে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহাকালি নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন।